নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আজি এটা অলপ বেলেগ ধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰি জনাব, লগতে এটা লাইক কৰিব। আপোনালোকে নিশ্চয় ইতিমধ্যে জানিব পাৰিছে যে ভাৰতৰ ভূস্বৰ্গস্বৰূপ কাশ্মীৰত দিন দুপৰতে সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনাত দেশী বিদেশীকে ধৰি 28 গৰাকী পৰ্যটক নিহত হয়। এই ঘটনাটো যে অকল ভাৰতবৰ্ষতে নহয়, সমগ্ৰ বিশ্বজুৰি এক খলকনিৰ সৃষ্টি কৰিছে। প্ৰাপ্য খবৰ মতে প্ৰকৃতিক অপৰূপা সৌন্দৰ্য উপভোগ কৰি থকা সময়তে জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত যধে-মধে গুলীচালনা কৰে। 2-3জনীয়া সন্ত্ৰাসবাদীৰ দল এটাই পৰ্যটকে বাহৰ পাতি থকা ৰিজৰ্ট এখনত প্ৰৱেশ কৰি প্ৰথমতে পৰ্যটকসকলৰ পৰিচয় বিচাৰে আৰু তেওঁলোকে কি ধৰ্মৰ সেই বিষয়ে জানি লৈ তেওঁলোকৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰে। এই গুলীচালনাত 28 গৰাকী পৰ্যটক নিহত হোৱাৰ লগতে কেইবাগৰাকীও আহত হয়। সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতসকলৰ ভিতৰত 2জন বিদেশী পৰ্যটক থকাৰ লগতে ভাৰতবৰ্ষৰ গুজৰাট, কৰ্ণাটক, তামিলনাডু, মহাৰাষ্ট্ৰ, উৰিয়াকে ধৰি কেইবাখনো প্ৰদেশৰ পৰ্যটক আছিল। প্ৰকৃতিক সৌন্দৰ্য উপভোগ কৰি থকা পৰ্যটকসকলৰ ওপৰত 3 পৰা 5 মিনিট ধৰি গুলীচালনা কৰি সন্ত্ৰাসবাদীসকলে নিৰ্বিঘ্নে তাৰ পৰা আঁতৰি যায়। অৱশ্যে লগে লগে ঘটনাস্থলীত ভাৰতীয় সেনা উপস্থিত হয় আৰু আহতসকলক অনন্তনাগ জিলাৰ হস্পিটেলত ভৰ্তি কৰে। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা প্ৰথমতে প্ৰাণ ৰক্ষা পোৱা কেইগৰাকীমান পৰ্যটকৰ মতে সন্ত্ৰাসবাদী কেইজনে প্ৰথমতে তেওঁলোক হিন্দু নে মুছলমান বুলি প্ৰশ্ন সোধে আৰু ধৰ্ম সম্পৰ্কে নিশ্চিত হৈ তেওঁলোকৰ ওপৰত গুলীচালনা কৰে। এই ঘটনাত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, ইটালীৰ প্ৰধানমন্ত্ৰী জাৰ্জিয়া মেলসহ বহু বিদেশী ৰাষ্ট্ৰ মুৰব্বীয়ে গৰিহণা দিয়ে। আনহাতে এনে ঘটনাৰ প্ৰতিবাদত কাশ্মীৰত ঠায়ে ঠায়ে প্ৰতিবাদী সমদল ওলোৱাৰ বাতৰিও পোৱা গৈছে। আনহাতে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে নিষিদ্ধ সংগঠন লস্কৰ-ই-তৈবাৰ অধীনৰ সন্ত্ৰাসবাদী সংগঠন LTREF-এ।